গাইজ আমাৰ ঘৰত আৰু এটা ডাঙৰ ঘটনা হ'ল। তো আপোনালোকক দেখাই আছোঁ কি বস্তু কি ঘটনা হ'ল, আপোনালোকক দেখাই আছোঁ, চাই থাকিব। এইফালে চাওক, এইফালে চাওক, আকৌ এবাৰ আমাৰ ঘৰৰ পৰা গামচা কাটি লৈ গ'ল। গামচাৰ সূতাবিলাক কাটি লৈ গৈছে, চাওক সেইফালে। আৰু আপোনালোকে ভাবিব মানে আমি কাপোৰবিলাক মানে ছেফটিত নথওঁ, তো আপোনালোকক দেখাই আছোঁ ছেফটিত থওঁ না নথওঁ। তো এইফালে চাওক, আমাৰ ঘৰৰ চাৰিওফালে বাউণ্ডাৰী ৱাল দিয়া আছে, চাওক ইফালে বাউণ্ডাৰী ৱাল দিয়া আছে টিঙাৰ পাতেৰ, ইফালে চাৰিওফালে দেখাই আছোঁ। এইফালে চাওক, এইফালে চাওক কিমান ছেফটিত ৰাখোঁ। মানে ৱাল দিয়াৰ পিছতো যে মানুহ এনেকৈ ঘৰত সোমাই গমেই নাপাওঁ, ঠিক আছে। তো আপোনালোকক দেখাই আছোঁ, ইফালে চালে আৰু ইফালে দেখাই আছোঁ আপোনালোকক, দেখাই আছোঁ। ইফালে চাওক, চাৰিওফালে বেৰ দিয়া আছে, ইফালে চাওক, ইফালে চাওক, চাৰিওফালে বেৰ দিয়া আছে, আপোনালোকক পূৰা দেখাই দিছোঁ। আৰু ইমানখিনি কৰাৰ পিছতো মানে আমাৰ ঘৰত মানে কেনেকৈ সোমাই কি কৰে নাজানো। আৰু মানুহ চাই থাকে, কেতিয়া মানে সুযোগ পাম কাপোৰ কাটিবৰ কাৰণে। আৰু ইফালে চাওক, এইখন আমাৰ বেৰা দৰ্জা দি আমি ওলা সোমা কৰোঁ, ঠিক আছে। আৰু এইখন আমি ৰছী দি বান্ধি থওঁ, মানে তালা নামাৰোঁ, ঠিক আছে। তো তালাৰ ছিষ্টেম মানে কৰা নাই এতিয়ালৈকে। আৰু ইফালে চাওক কোন সময়ত মানে কাটি নিছে। আৰু আমি ঘৰত নথকাৰ সময়ত মানে কালি গৈছিলোঁ আমি পথাৰত যোৱাৰ পিছত এনেকৈ কাপোৰটো কাটি লৈ গৈছে, চাওক চাওক ঘটনা হ'ল। আৰু লগতে আপোনালোকক দেখাই আছোঁ, কৈ আছোঁ মই ঘটনাটো। আৰু লগতে মানে ইটো নহয়, এর আগত এখন গামচা দুখন কাটিছে, আপোনালোকেতো জানেই। এখন আগত কাটিছে গামচা, তাৰপিছত কাটিছে মেখেলা, আৰু এইটোৰ লগত 3 নম্বৰ হ'ল। আগত যিটো কাটিছে নিশ্চয় কাম কৰিব পৰা নাই। এতিয়া এইটো কাটি মানে কালি কাটিছে না ওৰ আগত কাটিছে গম নাপাওঁ। মানে মই এইটো গম পালোঁ, মানে গামচাখন গম পালোঁ গাঁও ধুই অহাৰ পিছত, যেতিয়া মই গাঁও মুচিম তেতিয়া দেখা পালোঁ গামচাখন কটা আছে, ঠিক আছে। তো ভালকৈ চালোঁ, তো ইউজ কৰা নাই মই। নেক্সট ইফালে গামচা আছে না, সেইখন ইউজ কৰিছোঁ। তো মানে গম নাপাওঁ, তো কি কৰিবি আৰু উপায়তো নাই। আৰু যিটো কাম মানে আগতে কাপোৰটো কাটি নিছিল, কাম কৰিব পৰা নাই মানে, এই কাপোৰটো এইবাৰ কাটি নি হয়তো ছাকচেছ কৰিছে। কিন্তু ঘৰত আমাৰ অলপ মানে অসুবিধা হৈ আছে, ঘৰত মিল নাই। আজি তো 20 দিন 15 দিন হ'ল, 15-20 দিন হ'ল এনেকুৱা আমাৰ ঘৰত মানে অলপ অশান্তি, ঠিক আছে। তো ৰাইজ ইমানখিনি কৰাৰ পিছতো মানে ৱাল থোৱাল দিয়াৰ পিছতো মানে কাপোৰ কাটি নিছে এনেকৈ। আৰু আপোনালোকে ঘৰত মানে ভালকৈ কাপোৰবিলাক ৰাখিব। ঘৰত এনেকৈ কাপোৰ বাহিৰত থৈ নাযাব। আৰু ক'ৰবাত যদি আলহী তালহী খাব যায় দিনত, এনেকৈ কাপোৰ নাৰাখিব, ঘৰত ৰাখি যাব। আৰু ৰাতি হ'লেতো আৰু ক'বই নালাগে, কাপোৰ চব ঘৰত ৰাখিব লাগে। এইখিনিয়ে। আৰু চাওঁ কি কৰোঁ। আৰু এই গামচাখন ইউজ নকৰোঁ, চুবা দি কিবা কিনি কৰিম, নিয়ম নীতি কৰি যি কৰিব লাগে কৰিম। তো এই আৰু আজিকালি মানুহ ভৰসা নাই। আৰু বন্ধুসকল, ইয়াৰ আগত যিটো আগত কাপোৰ কাটিছিল সেইটো মোৰ পেজত ভিডিঅ' দিয়া আছে। এইবাৰ দুবাৰ কাটিছিল ভিডিঅ' দিয়া আছে। আৰু যদি বিশ্বাস নকৰে চাব পাৰে, চাই কিনে তেতিয়া কমেণ্ট কৰিব কি হৈছে কি হোৱা নাই, ঠিক আছে। বাই বাই।